অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোগদান সভা। যোৱাকালি হোজাই জিলাৰ নবকাস্থিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হোজাই জিলা সমিতিৰ অস্থায়ী কাৰ্যালয়ত সাংগঠনিক সম্পাদক কৌশৰ আলমৰ নেতৃত্বত হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 30 জনকৈ যুৱকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত যোগদান কৰে। এই যোগদান সভাত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হোজাই জিলা সমিতিৰ উপসভাপতি পাৰভেজ লস্কৰ, সাংগঠনিক সম্পাদক কৌশৰ আলম, বৃত্ত সম্পাদক সেলিম চৌধুৰী আদি কৰি অন্যান্য বিষয়ববীয়াসকল। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হোজাই জিলা সমিতিয়ে এটা যোগদান কাৰ্যসূচী ৰূপায়ণ কৰিছে। হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 30-40 জন ল'ৰাই আহি যোগদান কৰিছে। এই যোগদান সভাৰ জৰিয়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভেটি আৰু অধিক শক্তিশালী হ'ব বুলি মন্তব্য কৰে পাৰভেজ লস্কৰে। আৰু এই যোগদান কাৰ্যসূচীৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰিছোঁ যে এই যোগদান কাৰ্যসূচীয়ে আমাৰ সংগঠনৰ ভেটি অধিক শক্তিশালী ৰূপত নিব বুলি আমি আশাবাদী। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ৱেভ।